4 তাৰিখ আমি বন মহোৎসৱ পাতি আছোঁ গোসাইগাঁৱতে। এইটো বন মহোৎসৱ এক সপ্তাহ ধৰি চলে, 5 জুলাইৰ পৰা 7 জুলাইলৈকে। তো এইটো 73rd বন মহোৎসৱ। আমি আজি ইয়াতে কিছুমান অনুষ্ঠান ৰাখিছোঁ। ৰাতিপুৱা আমি চাফাই অভিযান এটা কৰিছোঁ। ৰাতিপুৱা আমাৰ গোসাইগাঁও চাৰিআলিৰ ফালে এতিয়া আমি চাফাই অভিযান কৰি আচলতে আমাৰ প্ৰত্যেক নাগৰিকৰ দায়িত্ব এটা আছে যে আমি আজি ধৰক গছপুলি লগোৱাৰ কথা আছে, লগতে আমি চাফাইটো ৰাখিব লাগে যাতে আমাৰ জেগাবিলাক চাফা থাকে। আমি সেইটোতে মানুহ অলপ যদি এৱেৰ হয় বুলি আমি এইটো এটা প্ৰগ্ৰাম ৰাখিছোঁ। আমি গছপুলি কেইজোপা লগাইছোঁ ৰাস্তাৰ ৰোড চাইড প্লান্টেশ্যন কৰিছোঁ আমি কিছুমান। তাৰপাছত ইয়াতে আমাৰ এতিয়া চলি আছে, যিটো এৱাৰনেছ মিটিং এটা চলি আছে। আমাৰ উদ্দেশ্যটো হ'ল যে যাতে আমি মানুহক আকৌ এবাৰ ৰিমাইণ্ডাৰ দিয়াৰ দৰে যে গোটেই গছপুলি চবেই লগাব লাগে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰা মানুহ, আমি প্লান্টেশ্যনটো আমাৰ ডেইলি এক্টিভিটিজত আহে, আমি সদায় কৰি থাকোঁ। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাও কিছুমান আহে, প্লেন থাকে, তেনেকুৱা আমি কৰি থাকোঁ। আজিৰ দিনটোত আমি ৰাইজক এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে চবেই আগবাঢ়ি আহক, তেতিয়াহে আমি কিবা এটা কৰিব পাৰিম। ফৰেষ্ট ডিপাৰ্টমেণ্টে অকলে কৰিব নোৱাৰিব, কিয়নো এইটোতে চবৰ এটা নিজস্ব দায়িত্ব এটা আছে। আমাৰ সংবিধানেও কয় যে চবৰ নিজস্ব দায়িত্ব এটা তেওঁ ফিক্স কৰি দিয়ে আছে। আমি আমাৰ নিজৰ দায়িত্বৰ বাহিৰতো যদি নিজে আগবাঢ়ি যদি আহোঁ কিবা এটা গছপুলি লগোৱা, আজিৰ দিন আমি যদি প্ৰত্যেকে যদি এজোপা গছপুলি লগাওঁ, তো আমি বহুতখিনি লগাই দিব পাৰোঁ। সেইটোৰ লগতে মই আৰু এটা এপিলো ৰাখিব বিচাৰিছোঁ। আমি চবেই হয়তো জেগা নাপাব পাৰে, পুলিও নাপাব পাৰে যদি গছপুলি লগাই দিওঁ। আমি বেলেগভাৱেও আমি আমাৰ এনভাইৰনমেণ্টক হেল্প কৰিব পাৰিম, এনভাইৰনমেণ্টৰ এটা কণ্ট্ৰিবিউশ্যন ৰাখিব পাৰিম। ধৰক আমি যদি এতিয়া মনে মনে যদি কোনোবা এজনে ভাবে যে মই মিনিমাম টিম্বাৰ ইউজ কৰিম, তেতিয়াও এইটো ইনডাইৰেক্ট কণ্ট্ৰিবিউশ্যন হৈ যাব নেচাৰত। কিয়নো আজি টিম্বাৰটো আমি জেনেৰেলি কনষ্ট্ৰাকশ্যন অফ হোমত লগাই দিওঁ, আমাৰ ফাৰ্নিচাৰ বনোৱাত লগাই দিওঁ। আমি যদি তাৰ ছাবষ্টিটিউটবিলাক ইউজ কৰিব আৰম্ভ কৰোঁ, কোনোবা এজনে যদি আৰম্ভ কৰে, তেতিয়া এজনে আৰম্ভ কৰিলে এটলিষ্ট বছৰত এজোপা গছটো বাচিয়ে যাব, ডাঙৰ গছ এটা, মেচুৰ গছ এটা। মই এপিল কৰিম যাতে আপোনালোকৰ মাধ্যমত যাতে এইটো চবেই ফিল কৰে, বা আপোনালোকে এনেকুৱাকৈ এইটো প্ৰেজেণ্টেশ্যন কৰিব যাতে চবেই বুজিব পাৰে, যাতে আমি বুজাব পাৰিলে মানুহ নিশ্চয় আগবাঢ়ি আহে।